আজি আমাৰ বাথৌ মহাসভাৰ বাৰ্ষিক ৩২ সংখ্যক বাৰ্ষিক সন্মিলন আছিলে। ইয়াৰ আগৰ সন্মিলনখনত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়া অংশগ্ৰহণ কৰিছিলে মুখ্য অতিথি হিচাপে। আজি মোৰ অংশগ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ধৰ্ম আৰু বিশ্বাস এই দুটা যাতে অটুট থাকে তাৰ বাবে আমি বিভিন্ন প্ৰকাৰে কাম কৰি আহিছোঁ। বড়োসকলৰ ব্ৰহ্ম আৰু বাথৌ, কাৰ্বিসকলৰ নিজৰ ধৰ্ম বিশ্বাস, মিচিংসকলৰ নিজৰ ধৰ্ম বিশ্বাস, দেউৰীসকলৰ নিজৰ ধৰ্ম বিশ্বাস, ৰাভাসকলৰ নিজৰ ধৰ্ম বিশ্বাস। আধুনিকতাই যাতে এই সম্পদসমূহক লুপ্ত কৰি পেলাব নোৱাৰে তাৰ বাবে আমি নিৰন্তৰ এই ধৰ্ম আৰু ধৰ্মক বিশ্বাস কৰা জনজাতীয় লোকসকলৰ লগত থিয় হৈ আছোঁ। আৰু ৰাজ্যত নতুনকৈ গঠন হোৱা আমাৰ খিলঞ্জীয়া ধৰ্ম আৰু বিশ্বাস বিভাগে এই ক্ষেত্ৰত যথেষ্ট কামো কৰি আছে। কেইবাখনো বাথৌ থানচালি আমি কৰাত সহায় কৰিছোঁ। আজি মই আৰু 100খন বাথৌ থানচালিৰ কথা কৈছোঁ। আৰু ডাঙৰ বাথৌ থানচালি কোকৰাঝাৰত যি ধৰণে নিৰ্মাণ হৈছে, গোৰেশ্বৰ, চিৰাং আৰু ঘোঁৰামাৰা বা তেজপুৰতো নিৰ্মাণ কৰাৰ কথা আজি মই কৈছোঁ। আৰু এইটো আমাৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া। যেনেকৈ এইবাৰ আমি নতুন শিক্ষানীতিত মিচিং আৰু তিৱা ভাষা প্ৰৱৰ্তন কৰিছোঁ। আমাৰ বাগৰুম্বা সৰু সজাইত প্ৰদৰ্শিত হ'ব। এই ধৰণৰ কামবিলাক আমি নিৰন্তৰভাৱে কৰি আহিছোঁ যাতে আমাৰ নিজৰ বিশ্বাস, নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ ভাষা যাতে অটুট থাকে। मोनसे गोजोनथाव खौरां। बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ। बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप। बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनल'ड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन। लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज, डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन। बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन। आरो जाय बिथांमोननि सावथुनफोरा इउट्युबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन। बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन।